সোশ্যাল মিডিয়াত প্রধানমন্ত্রীক হত্যার ভাবুকি এজন যুবকৰ হিন্দু সমাজক অকথ্য গালিগালাজ হত্যার ভাবুকি বিজেপির সোনাই সমষ্টির সংখ্যালঘু বিধায়কক কিন্তু কোন এই পাখণ্ড সোশ্যাল মিডিয়াত আপলোড করা এই ভিডিওর এইটো পাখণ্ডলৈ মন কৰক নিজকে লাল নামেৰে পৰিচয় দি হাতত এখন চোকা তৰোৱাল লৈ উদং দেহাৰে দেশৰ প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দিছে এই নৰাধমে 2 মিনিট 2 ছেকেণ্ডৰ এই অশ্লীল ভিডিঅ'ৰ কথাবোৰ আমি আপোনালোকক শুনাব নোৱাৰো কিন্তু এই ভিডিঅ'ত এই পাখণ্ডই বাৰে বাৰে টাৰ্গেট কৰিছে হিন্দু সমাজক অকথ্য গালিগালাজ পাৰিছে হিন্দু সমাজক সোশ্যাল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'ত সোনাই সমষ্টিৰ বিজেপিৰ সংখ্যালঘু বিধায়কজনকো প্ৰাণে মৰাৰ ভাবুকি এই যুৱকৰ নিজকে লাল বুলি পৰিচয় দিয়া এই যুৱকজনৰ ঘৰ শিলচৰৰ কিন্তু কাৰ আশীৰ্বাদ পুষ্ট হৈ দেশৰ প্ৰধানমন্ত্ৰী বিজেপি বিধায়ক আৰু হিন্দু সমাজক শেষ কৰি দিয়াৰ হুংকাৰ দিয়াৰ সাহস পালে এই যুৱকজনে সেইলৈ উত্তৰ কৰিমগঞ্জৰ যুৱ মৰ্চাৰ সভাপতিয়ে গোচৰ তৰিলে কৰিমগঞ্জ সদৰ থানাত যি ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ফেসবুকে একটি ভিডিও দেখা যায় ভিডিওটিতে একটি ছেলে হিন্দু ধর্ম আজে বাজে ধরনের কথা বলছে গালিগালাজ করছে এমনকি দেশের প্রধানমন্ত্রীর নামেও আজে বাজে কথা বলছে প্রাণে মারার হুমকি দিচ্ছে এইসব ভিডিও ফেসবুকে আপলোড করে ভোড়াকে অশান্তি সৃষ্টি করার চেষ্টা করছে কিছু মৌলবাদী সংগঠন শোনা যাচ্ছে ছেলেটি শিলচর বর্তমানে থাকে না সে এখন বেঙ্গালুরু থাকে ইফালে ভিডিওটো যদি প্ৰৰোচনামূলক বক্তব্য প্ৰকাশ কৰা লাল নামৰ এই যুৱকজনে কিছুদিনৰ পূৰ্বে অসম এৰি বাংগালুৰুত পাহাৰ পাতিছে বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে जो भी हमारे पास टूल्स अवेलेबल रहते हैं उसके थ्रू ही हम इन्वेस्टिगेट कर रहे हैं कि इस वीडियो का ओरिजिन कहाँ से हुआ है और इसमें जो आदमी दिख रहा है वो कहाँ का है ये करीमगंज पुलिस और हमारा पूरा असम पुलिस हेडक्वार्टर जो भी क्राइम ऑन सोशल मीडिया है या जो भी सोशल मीडिया को यूज़ किया जा रहा है कम्युनली प्रोवोकेशन के लिए उसको लेके काफ़ी सीरियस है সোশ্যাল মিডিয়া সহজলভ্য হৈ পৰাৰ পিছত এনে প্ৰৰোচনামূলক ভিডিঅ' ভাইৰেল হৈ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ আশংকা কৰিছে বহুজনে এই ক্ষেত্ৰত আৰক্ষীক কঠোৰ পদক্ষেপ ল'বলৈ আহ্বান জনতাৰ ব্যুৰ ৰিপৰ্ট নিউজ লাইভ।